এজনী ছোৱালীয়ে তাইৰ দেউতাকৰ ওচৰত অভিযোগ কৰিছিল যে তাইৰ জীৱনটো বহুত দুখজনক হৈ গৈছে আৰু তাই নাজানে যে কেনেকৈ এইটো ঠিক কৰিব। তাই সকলো সময়তে যুঁজ কৰি আৰু সংগ্ৰাম কৰি ভাগৰি পৰিছিল। এটা সমস্যা সমাধান হোৱাৰ পিছত এনে লাগিছিল যেন আন এটা সমস্যাই তাৰ পিছে পিছে আহি আছে। তাইৰ দেউতাক, যি এজন ৰান্ধনী হয়, তেওঁ তাইক পাকঘৰলৈ লৈ গৈছিল। তেওঁ 3টা পাত্ৰ পানীৰে ভৰ্তি কৰিছিল আৰু প্ৰতিটো পাত্ৰক জুইৰ কাষত ৰাখিছিল। 3টা পাত্ৰ উতলাবলৈ আৰম্ভ কৰাৰ পিছত তেওঁ এটা পাত্ৰত আলু, দ্বিতীয় পাত্ৰত কণী আৰু তৃতীয় পাত্ৰত কফি বিন ৰাখিলে। তাৰ পিছত তেওঁ জীয়েকক একো নোকোৱাকৈ বহি ল'লে আৰু পানীখিনি উতলিবলৈ দিলে। ছোৱালীজনীয়ে অধৈৰ্য হৈ অপেক্ষা কৰি আছিল আৰু ভাবিছিল যে তেওঁ কি কৰি আছে। 20 মিনিটৰ পিছত তেওঁ বাৰ্ণাৰবোৰ অফ কৰিলে। তেওঁ আলুবোৰ পাত্ৰৰ পৰা উলিয়াই এটা বাটিত ৰাখিলে। তেওঁ কণীবোৰ বাহিৰলৈ টানি আনি এটা বাটিত ৰাখিলে। তাৰ পিছত তেওঁ কফিটো বাহিৰলৈ উলিয়াই দিছিল আৰু এটা কাপত ৰাখিছিল। দেউতাকে ছোৱালীজনীক সুধিলে, তুমি কি দেখিছা? তাই খৰখেদাকৈ উত্তৰ দিলে, আলু, কণী আৰু কফি। তেওঁ ক'লে, ওচৰলৈ যোৱা আৰু আলুবোৰ স্পৰ্শ কৰা। তাই কৰিছিল আৰু কৈছিল যে সেইবোৰ কোমল আছিল। তাৰ পিছত তেওঁ তাইক এটা কণী ল'বলৈ আৰু ভাঙিবলৈ কৈছিল। খোলাটো উলিওৱাৰ পিছত তাই কণীটো কঠোৰভাৱে সিজোৱা দেখিলে। অৱশেষত তেওঁ তাইক কফিটো খাই চাব ক'লে। ইয়াৰ সমৃদ্ধ সুগন্ধিয়ে তাইৰ মুখত হাঁহি এটা আনিছিল। দেউতা, ইয়াৰ অৰ্থ কি? তাই সুধিলে। তাৰ পিছত তেওঁ বৰ্ণনা কৰিছিল যে আলু, কণী আৰু কফি বিনবোৰে একেই প্ৰতিকূলতাৰ সন্মুখীন হৈছিল, উতলা পানী। অৱশ্যে প্ৰত্যেকেই বেলেগ বেলেগ প্ৰতিক্ৰিয়া দেখুৱাইছিল। আলুটো শক্তিশালী আৰু কঠিন, কিন্তু উতলা পানীত ই কোমল আৰু দুৰ্বল হৈ পৰিছিল। কণীটো ভংগুৰ আছিল। পাতল বাহিৰৰ খোলাটোৱে ইয়াৰ তৰল ভিতৰভাগ সুৰক্ষিত কৰি ৰাখিছিল, যেতিয়ালৈকে ইয়াক উতলা পানীত ৰখা নাছিল। তাৰ পিছত কণীটোৰ ভিতৰভাগ কঠিন হৈ পৰিল। অৱশ্যে গ্ৰাউণ্ড কফি বিনবোৰ অনন্য আছিল। সিহঁত উতলা পানীৰ সংস্পৰ্শলৈ অহাৰ পিছত সেইবোৰে পানী সলনি কৰিলে আৰু কিবা নতুন সৃষ্টি কৰিলে। তুমি কোন? তেওঁ তেওঁৰ ছোৱালীক সুধিলে। যেতিয়া সমস্যাবোৰে তোমাৰ দুৱাৰত টোকাৰ মাৰে, তুমি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা, সেইটোৱেই নিৰ্ধাৰিত কৰিব তুমি কোন হোৱা। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজিব পাৰোঁ, জীৱনত আমাৰ চাৰিওফালে বহুত ঘটনা ঘটে, লগতে আমাৰ সহিতেও বহুত ঘটনা ঘটে, কিন্তু সঁচাকৈয়ে গুৰুত্বপূৰ্ণ একমাত্ৰ বিষয়টো হ'ল আপুনি ইয়াৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাব বিচাৰে আৰু আপুনি ইয়াৰ পৰা কি আহৰণ কৰে। জীৱন হৈছে সমস্যাবোৰ সংগ্ৰামেৰে তাক গ্ৰহণযোগ্য কৰি তোলাৰ এক প্ৰচেষ্টা। এই অনুপ্ৰেৰণাদায়ক কাহিনীয়ে আপোনাক নিজকে অনুপ্ৰাণিত কৰাত সহায় কৰে। আপুনি কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে বিচাৰি উলিওৱাত সহায় কৰে। এই চেনেলত এনেকুৱা কিছুমান অনুপ্ৰেৰণাদায়ক গল্প আছে, যিয়ে কেৱল এটা শক্তিশালী পাঠ প্ৰদানেই নহয়, লগতে জীৱনৰ বিষয়ে
কিছুমান অজ্ঞাত সত্যৰ বিষয়ে জনাত সহায়ক হ'ব। কাহিনীটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আগলৈ এনেকুৱা কাহিনী শুনিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ আজিৰ বাবে।